কি খবৰ আপোনালোকৰ নিশ্চয় ভালেই চাগে। তো আমি আজি মেৰাপানীলৈ গৈ আছোঁ প্ৰগ্ৰেম চাবৰ কাৰণে। প্ৰগ্ৰেমত আজি আহিছে প্ৰাণদীপ দা। বিহু সন্মিলন পাতিছে, বিহু সন্মিলন চাবৰ কাৰণে এইফালে আমাৰ বন্ধুসকল আহি পিনি ৰৈ আছে। তাৰপিছত এইফালে উমাকান্ত, এইফালে সিদ্ধাৰ্থ, আৰু এইফালে ভাৰতজ্যোতি, আৰু এইফালে বিপুল, আৰু বাহিৰত দুটা ৰৈ আছে। তো সেই দুজনকো আপোনালোক দেখুৱাই আছোঁ, ভিডিঅ' চাই হওক আৰু ফাংচনো দেখুৱাই আছোঁ। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰখি থকা দুজন এই দুজন, এজন সীমান্ত শইকীয়া আৰু এইফালে কৌস্তৱ। চলো লেটছ গ'। তো বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, বহুত দিনৰ মূৰত। কালি এটা বনাইছোঁ আৰু আজি মানে বহুত দিনৰ মূৰত আৰু সেইটো কাৰণে অকণ উল্টা পুল্টাই হৈ যায়। অঁ আগে আগে তই পিছে পিছে মই। তো দোস্ত আজিকালি মানে ফাংচন চাবলৈও বহুত ভয় লগা হ'ল। মানে আজিকালি ফাংচনত অকল ফাংচন মানে বিহু চোৱাই নহয়, কাজিয়াও মানে ইমান কাজিয়া হয় কৈছোঁ নহয়। মানে বহুত চেফ চাইড হৈ থাকিবলগীয়া হৈছে। কাজিয়া মানে কাজিয়া নলগাও মাৰ খাই যাবলগীয়া হৈছে। কাজিয়া লগাটো পিছৰ কথাই, কাজিয়া যিবোৰে লাগে সেইবোৰে মাৰ খাই মানে সেইবোৰ একো নাই। কাজিয়া লাগি পিনি মানে যিবোৰে কাজিয়া নেলাগে নকয় ন, সেইবোৰ মাৰ খাই যায়। সেইটো মানে বহুত বেয়া লাগিছে। কালি যিটো মানে বৰপুখুৰীত যিটো কাজিয়া মানে কৈছোঁ নহয়, সেইটো মানে চাবলৈ যোৱা মানুহো মাৰ খাই গৈছেগৈ মানে। সেইটো কাৰণে আজিকালি বহুত দিগদাৰ মানে চাই চিতি কৰিবলগীয়া হৈ যায়। তো আৰু আপোনালোকৰ সেইফালেও এনেকৈ মানে ফাংচনত কাজিয়া হয়নে নহয় কমেণ্ট কৰি জনাব। আমাৰ ফালে এইফালে তামাম কাজিয়া কৈছোঁ নহয়। আপোনালোকৰ সেইফালে কাজিয়া হয়নে নহয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কিন্তু আমাৰ ফালে ক'বই নালাগে, একদম তামাম কাজিয়া হয়নে মানে তামাম কাজিয়া। আমাৰ মেৰাপানী বুলি ক'লে মানে একদম কাজিয়া জুই মানে, কাজিয়াত মানে মৰি যাব পাৰে মানে। আজি বৰবাদ লাগে মুৰ্গী কণী কামৰ ফালে চেলমনি, হয়নে? কাম নাই আৰু এনে মুৰ্গী কণীটো খাব লাগে আৰু, হয়নে? ঐ হাই ঐ হাই ঐ হাই ঐ হেণ্ডেল, তাই নিপিন্ধে হাৱাই চেণ্ডেল। ঐ হাই নিপিন্ধাৰ কাৰণ আছে, তাই ভৰিত হেনো হামুকি আছে। সেইকাৰণে হামুকি আছে কাৰণ নিপিন্ধে। এইডাল পিন্ধি যায় এনেকে এনেকে থোটকে লাগিও ধৰে, এনেকে পৰি যায়, তথাপিও পিন্ধে কিন্তু। ঐ হাই ঐ হাই ঐ হাই ঐ হেণ্ডেল, তাই নিপিন্ধে হাৱাই চেণ্ডেল। ঐ হাই ঐ চেণ্ডেল নিপিন্ধাৰ কাৰণ আছে, তাই ভৰিত হেনো হামুকিয়ে আছে। ধন্যবাদ দেই। এনেই ধেমালি অকণ কৰি স্পেয়াৰ তাই এইটো সজাই আছে যে আমাক এনেই পঠিয়াই দিয়ে, চাহ তাতে কিবা এটা কৈ থৈ আহে। আমি জানো নহয় কমিটিৰ বুদ্ধি। এই নিৰঞ্জন দা হাত ঘাটৰ হৈয়া কণী। সকলোকে আজি সাংস্কৃতিক সন্ধ্যাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ, শুভেচ্ছা জনালোঁ। সুন্দৰভাৱে আপোনালোকে সকলোৱে উপভোগ কৰক, আমি সেইটোৱে কামনা কৰিম। উদযাপন সমিতিয়ে এটাই আহ্বান আৰু অনুৰোধ জনাম, যাতে শান্তি শৃংখলা ৰক্ষা কৰি অনুষ্ঠানটো আপোনালোকে মৰম দিছিলে আগৰ বছৰ। গতিকে এইবাৰ নাচনীবিলাক এনেকৈ বহি থাকিলে নহ'ব, বৰ ধুনীয়াকৈ সাজি কাচি আমাৰ উঠিছে, বহুত ভাল লাগিছে।
Oh!
दीवानी